মহাদেৱ 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 এইটো মানে মই এতিয়া মহাদেৱ মানে এইটো মই আনিছিলোঁ মানে এইটো একদম তোমাৰ শিৱৰাত্ৰিত পিন্ধিম বুলি আনিছিলোঁ। এইটো শিৱৰাত্ৰিত বোলো মহাশিৱৰাত্ৰিত এইটো পিন্ধিম আনিছিলোঁ। ক'ৰবাত চোৱাই লোৱা আনিছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা, দেখিছানে? ফ্লিপকাৰ্টৰ পৰা আনিলোঁ। ফ্লিপকাৰ্টে মানে মোক একদম তামাম ঠগন দিলে। এইটো প্ৰাইচটো আছিলে কিমান হা, এইটো প্ৰাইচটো আছিলে এইটো কিমান লৈছিলে হা, এইটো প্ৰাইচটো ক'ত গ'ল, প্ৰাইচটো ক'ত গ'ল, প্ৰাইচটো ক'ত থাকে ক'ত থাকে ক'ত থাকে ক'ত থাকে ক'ত থাকে প্ৰাইচটো ক'ত থাকে ইয়াত? এইটোত প্ৰাইচটো নাই হ'বলা নে প্ৰাইচটো আছে নে নাই জানো। এনেকুৱাতে ক'ৰবাত থাকে প্ৰাইচটো হা, এনেকুৱাতে ক'ৰবাত আছিলে প্ৰাইচটো, এনেকুৱাতে ক'ৰবাত আছিলে। এইটো বাৰু বাদ দিলোঁ। এইটো মানে তোমাৰ 250 মানে তোমাৰ 500 টকাৰ এটা চাৰ্ট আছিলে হা, 500 টকাৰ এটা চাৰ্ট আছিলে, লগত মানে এটা ফ্ৰী আছিলে। মই বোলো অৰ্ডাৰটো দি দিওঁ, অৰ্ডাৰটো দি দিয়াৰ লগে লগে মানে আহিলে কি জানা নাই, আহিলে মানে তোমাৰ পিচ মানে চাৰ্ট মানে পিচে আহিলে মানে দুটা পিচ আহিলে মানে দুটা, এটা এইটো মানে এটাত 250 বুলি কৈছিলে, এটাত 250 আৰু এটাৰ লগত ফ্ৰী আছিলে। মই দুইটা মানে লগতে অৰ্ডাৰটো দি দিলোঁ। দুইটা লগতে অৰ্ডাৰটো দি দিয়াৰ লগে লগে দুইটা আহিলে। আহি পোৱাৰ লগে লগে ঘৰত খুলি চালোঁ, পেকেট খুলি ঘৰত খুলি চালোঁ, এটা মহাকাল বুলি আছিলে, এটা শিৱ এটা আছিলে। মানে এই দুটা মানে মই ঘৰত আহি খুলি চালোঁহি। তোমালোকক মই এতিয়া ঘৰত এতিয়া খুলি ধুনীয়াকৈ এইটো এতিয়া মানে এইটো চাৰ্ট মানে একচুৱেলি চাৰ্ট বুলি অৰ্ডাৰ দিছিলোঁ মই, চাৰ্ট নাহিলে মানে পিচে আহিলে। এইটো মানে চিলাবলগীয়া মানে আছে, এতিয়া ইয়াত চিলালেহে এইটো চাৰ্ট বনিব, মানে নিচিলালে চাৰ্ট নবনে, গম পালা নাই? এতিয়া সেইটো কাৰণে মোক ফ্লিপকাৰ্টে একদম বিগ মিষ্টেক কৰিলে। মানে ময়ো চাবলৈ নহ'ল, ফটককৈ অৰ্ডাৰ দি দিলোঁ মানে চাবলৈ নহ'ল। মই চাই অৰ্ডাৰ দিছিলোঁ মানে ফ্লিপকাৰ্টে সেইটো মোক মানে তেনেকৈ দিওঁ বুলিয়ে দিলে নে কি বুলি দিলে মই নাজানো আৰু। একদম ফ্লিপকাৰ্টক একদম মই এই মহাশিৱৰাত্ৰিৰ দিনাখনি মহা গৰিহণা দিছোঁ একদম ফ্লিপকাৰ্টক। মই এইটো মানে ৰিপ্লেচ মাৰিছিলোঁ, ৰিপ্লেচ মাৰোঁতো মানে তেতিয়া আজিলৈকে নিবলৈ নাহিলে, আৰু নিবলৈ নাহিলে যেতিয়া মই এইকেইটা কি ঘণ্টা ঘটিকা পিয়াৰ কৰিম। এটা মহাকাল আছে, এটা শিৱ আছে। ব'লা এইটো মই খুলি তোমালোকক এতিয়া কি কৰোঁ। এইটোতো চাৰ্ট এতিয়া পিন্ধিবলৈ নহয় আৰু, এইটো পিন্ধিবলৈ নহয়। এতিয়া মই কি কৰিম, অৰিহণাটো দি ভাবিলোঁ যে দিনটো কাম বন কৰি আছোঁ, চাহ একাপ খাই লওঁ গৰমে গৰমে, লাল চাহ একাপ খাই লওঁ বুলি ধুনীয়াকৈ বহি ল'লোঁ। বহি লৈ চকী এখনত বহি ল'লোঁ, বহি লৈ চাহকাপ খালোঁ। চাহকাপ খাই থাকোঁতে মনতে ভাবিছোঁ বোলো ভাং চাং দিয়া আছে নি আকৌ, আজিতো মহাশিৱৰাত্ৰি, ভাং চাং দিয়া থাকিলেতো ডাঙৰ কথা হ'ব। সেই বুলি চকুকেইটা জুমি চাইছোঁ, ৰঙা ৰঙা হৈ আছে নি, চকু দেখিছোঁ একদম ৰঙা মচ মলং হৈ আছে। সেইকাৰণে একদম গৰমে গৰমে চাহকাপ খাই, গৰমে গৰমে চাহকাপ খোৱা জুতিটো লৈ ল'লোঁ বহি লৈ। জুতিটো লৈ আকৌ আমাৰ কামত আমি আগবাঢ়িছোঁ দেই। দেখাবলৈ থাকিলেই হ'ব, এইটো টেকেলি পাই কাটি দিছে, এইটো বৈয়ামতো কাটি আছিলে চব, এয়া গাখীৰ ধুৱাইছে। এয়া মানে আমাৰ দিনৰ মহাকুম্ভ মানে মহাশিৱৰাত্ৰি বুলি দিনৰ মহাকুম্ভ মানে আমাৰ এয়া ভাৰতবৰ্ষতো আহিছে এতিয়া। এই পানীটো বিতৰণ কৰি দিলে আৰু আমিও এতিয়া বহি লৈ পেলাই খাব ল'ম। মই এতিয়া লৈছোঁ মানে লৈছোঁ, আমি তোমালোকক অকণমান দেখাই দিছোঁ। এইটোতো ষ্টেচু আছে, ইটো চাইডে সিটো চাইডে বোলো ষ্টেচু আছে, ডাঙৰ বিলাকে সৰু বিলাকক খুৱাই দিছে, ধনী মানুহে ধনী বিলাকক খুৱাই দিছে। আৰু কি কৈছোঁ নহয়, মহাশিৱৰাত্ৰি দিনাখনি এনেকুৱা হয় মানে এতিয়া কি বুলি ক'ম আৰু, কি বুলি এইটো চাই থাকা। নিশ্চয় মোৰ আশা আছে চাই তোমালোকে ভালেই পাবা। বেয়া পালে কমেণ্ট কৰি জনাবা। মোক যে এই এতিয়া বেয়া পালে কমেণ্ট কৰি জনাবলৈ যে ক'লোঁ, এতিয়া মই খাব লৈছোঁ। এয়া মানে কলপাতখিলা দেখিছা নাই, কেনেকুৱা এটেচ কৰা আছে। এফালে মানে মানুহজনীয়ে খাব, এফালে মানে মই খাম, গম পালা নাই? এইটো মানে কলপাতখিলা একদম মই এটেচ কৰি লৈছোঁ মানে দুইটাই, গম পালা? Happy birthday.
যে মহাশিৱৰাত্ৰিৰ দিনাখনি মহাপ্ৰসাদটো কি কৰোঁ মোক কমেণ্ট কৰি জনাবা। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। কিতাপটো কেনেকুৱা লাগিছে সেইটো একদম নিশ্চয় জনাবলৈ একদম নাপাহৰিবা। কণ্টিনিউ থাকা, মই মালখন বনাই লওঁ, মানে চিলিমত বস্তুটো ভৰাই লওঁ দেই। এই মানে মই এতিয়া হাতত একদম এনেকৈ লৈ টিপা দিব লাগে যে, টিপা দি মানে কুটন দিবলৈ লৈ আহিছোঁ। এতিয়া একদম ধুনীয়াকৈ কুটনাত এখনত বহাই একদম মস্তিকৈ মিহিকৈ কুটি লওঁ। কুটি মেলি কি কৰোঁ কি নকৰোঁ চাই থাকা, ভিডিঅ'টো কণ্টিনিউ থাকা, তেতিয়া নিশ্চয় চাই মজা পাবা। চ' লেটছ গো।
ধুনুকে জোতা নিজৰ মাৰি দিব এইফালে আগলৈ বহাই দিয়কচোন এইটো কাত বহাই দিলে হ'ব এইটো কাতে হ'ব লাগিবই আৰু কাম কৰিলে ইমান ঘপকে নহয় নহয় বনাব জানে হা কনকে বনাব জানো দে ধুনীয়া বনাইছে ভাল আছে বুই বুই হ'ব এয়া ধেৰ হ'ব